শ্ৰী সোণাৰাম শৰ্মা বুঢ়াভকত। সেই শিল্পী অসমৰ কলা সংস্কৃতিৰ জগতখনত অবিৰাম গতিৰে অহোপুৰুষাৰ্থ কৰা সকলৰ অন্যতম আপুনি। সংস্কৃতিৰ নিৰল সাধনাৰে আপুনি অসমীয়া সংস্কৃতিৰ পৰিচায়ক সত্ৰীয়া নৃত্য, বৰগীত আৰু অংকীয় ভাওনাৰ উত্তৰণৰ ক্ষেত্ৰত যি আদৰণীয় ভূমিকা গ্ৰহণ কৰি আহিছে সেয়া অতুলনীয়। শৈশৱৰ পৰাই শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ আধ্যাত্মিক পৰিৱেশত লালিত পালিত হৈ সত্ৰৰ মুখ্য বুঢ়াভকত হিচাপে দায়িত্ব গ্ৰহণ কৰি আপুনি অসমৰ সোণসেৰীয়া কৃষ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিৱেশ কৰি আহিছে। বিভিন্ন কাৰ্যসূচীত আপুনি পৰিৱেশন কৰা কেঁচা মাটিৰ গোন্ধেৰে উজ্জীৱিত অনুষ্ঠানসমূহৰ লগতে সংগীত নাটক অকাডেমি আৰু অসম সত্ৰ মহাসভা আদিৰ দ্বাৰা আয়োজিত অনুষ্ঠানত আপুনি প্ৰদান কৰা বক্তৃতাসমূহে আপোনাৰ সাংস্কৃতিক যাত্ৰাৰ অনন্য স্বাক্ষৰ বহন কৰিছে। আপুনি অনুপ্ৰেৰণাৰ অমল আকৰ। শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ ইতিহাস, ভক্তি দৰ্শন পুথি, শ্ৰীমন্ত শংকৰদেৱ সঞ্জীৱনী সুধা, মাধৱদেৱ চৰিতামৃত আদি গ্ৰন্থ ৰচনা আৰু কাকত আলোচনীত সত্ৰীয়া সংস্কৃতি সম্পৰ্কে প্ৰবন্ধ প্ৰকাশ কৰিও আপুনি অসমীয়া সমাজ সংস্কৃতি সমৃদ্ধ কৰিছে। অসমৰ আপুৰুগীয়া লোককৃষ্টিৰ সংৰক্ষণৰ ক্ষেত্ৰত আপোনাৰ দীৰ্ঘকালীন আত্মনিয়োগৰ বাবে আপোনাক জনাইছো অলেখ অভিনন্দন আৰু অযুত কৃতজ্ঞতা। হে মহান স্বকীয় প্ৰতিভাৰে উজ্বলি উঠি আপুনি অসমৰ সংস্কৃতিৰ বিশাল পৰিমণ্ডললৈ যি অৰিহণা যোগাইছে তাৰ বাবে অসমৰ ৰাইজৰ হৈ আপোনাক 2025 বৰ্ষৰ শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান কৰি অসম চৰকাৰ ধন্য হৈছে। 6 বছৰতে কমলাবাৰী সত্ৰলৈ আহিলোঁ আৰু এতিয়া মোৰ 82 বছৰ অতিক্ৰম কৰিছোঁ। কেতিয়াবা মনতে ভাবোঁ শূন্যতে গদাই ঘূৰাই থাকিলোঁ নেকি? পিছে নহয়, এনেকুৱা এজনী ব্যক্তিৰ দৃষ্টিত পৰিলোঁ যিজন অকল আমাৰ বাবেই নহয়, গোটেই অসমৰ খাটি খোৱা মানুহখিনিৰ কাৰণে হিয়াৰ আপোন। যিজন মই দেখি অহা সকলো মুখ্যমন্ত্ৰীৰ ওপৰত যিজনে নিজৰ প্ৰভাৱ কৰ্ম বিস্তাৰ কৰিবলৈ সক্ষম, সেইগৰাকী হৈছে অসমৰ ভাগ্যৰোগী আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। তেখেতলৈ মই সৰ্বপ্ৰথমে ধন্যবাদ যাচিছোঁ আৰু এই বিষয়ৰ লগত সংশ্লিষ্ট সকলোলৈকে কমলাবাৰী সত্ৰৰ তৰফৰ পৰা আশীৰ্বাদ যাচিছোঁ, মোৰ ব্যক্তিগত তৰফৰ পৰা অভিনন্দন যাচিছোঁ।